Good evening everyone. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে মই আছো আজি মাহতৰ ঘৰত মানে বিশ্বনাথ চাৰিআলিত মাৰ গাটো অকমান বেয়া সেই কাৰণে আমি খবৰ লবলৈ আহিলো আৰু অকমান মাহতৰ ঘৰৰ পৰিবেশ দেখাম ভিডিওটো অৱশ্যে অলপ দিনৰ আগৰ দে এতিয়া মই অৱশ্যে মাহতৰ ঘৰৰ পৰা আহিলো কি কৰিছা তুমি চিন হিচাপে থাকক বুলি ভিডিওটো কৰি ৰাখিলো ভাত কেৰেলা বৰ ধুনিয়াকে লাগি আছে ন ৰবা মই চিঙিম ৰবা এয়া ধুনিয়াকে ভাত কেৰেলা লাগি আছে আমাৰ এফালে গা বেয়া তথাপিতো আকৌ ভাত কেৰেলা চিঙিবলৈ আহিছে জলকীয়া এফালে জলকীয়াও আছে বৰটা খেতি কৰা নাই মানে লাহে লাহে কৰিব আৰু জলকীয়া কিটা ধুনিয়া হৈ আছে ন আৰু এফালে এয়া জলকীয়া ঢেৰ আছে জলকীয়া গছ দিয়া মই চিঙো ধুনিয়াকে লাগি আছে ন হোৱা হোৱা তলত এইটো ঘৰুৱা পাচলি বিৰাট ভাল লাগে নহয় নে মোৰ কিন্তু খোৱাতকে ঘৰুৱা পাচলি এনেকে চাই চিঙি বিৰাট ভাল লাগে মই নিজেও অকমান হলেও ঘৰত কৰো আপোনালোকক দেখুৱাই থাকো আৰু মাহতৰ এবাৰ অৱশ্যে বহুত পাচলি কৰা নাই দেউতাও এতিয়া বয়স হৈ আহিছে আৰু কিন্তু ভাত কেৰেলা আমাৰ প্ৰতি বছৰে হয় ঘৰত এনেকে কিবা কিবি কেটামান থাকে আৰু অৱশ্যে মাহতে খেতি নকৰিলেও হল গাঁৱৰ ঘৰ যে ইটোৱে হিটোৱে কিবা কিবি দিয়ে থাকে এতিয়া মই আহিছো বুলিও বহুতে কিবা কিবি দিছে আপোনালোকক মই ভিডিওত দেখুৱাম বাৰু ভিডিওটো আগলে চালে আপোনালোকে গম পাব মোক কোনে কোনে কি দিছে জলকীয়া একদম বেয়া হৈ গৈছে দেখোন বৰষুণত পকি যোৱাবিলাক তোমালোকে খোৱা নাই আগতে খাব লাগিছিল নহয় আগতে খাওঁ তো এতিয়া দাঁতৰ পান ফালি ফালি গৈছে কিয় এনেকে জলকীয়াবিলাক হেৰি হৈ গ'ল পইনত বেছি হ'ল তোমালোকে খোৱা নাই আগতে চিঙি পেলাব লাগিছিল ইমান জলকীয়ানো কিমান খাবা ন এইফালে এটা আছে আৰু নাই ভাত কেৰেলা সেইফালে আছে কোনফালে এইকেইটা চিঙিম জানো এইকেইটা হ'ব দানা হ'ব বুঢ়া নালাগে এয়া এইকেইটা পালো ন কি ধুনীয়া ভাত কেৰেলা ঘৰৰ আহা আৰু আছে দেই এটা বস্তু আপোনালোকক দেখুৱাম ৰ'ব বহুত লাগি আছে এইয়া নেমু ইমানখিনি নেমু লাগি আছে আমি টাউনত কিনি খাওঁ আৰু ইয়াত একদম এয়া পৰি পৰি গেলি গৈছেগে পুৰা নেমু পকি আছে ন মা লৈ যাব লাগিব দেই নেমু অলপ এইফালে এজোপা ডাঙৰ কলগছ আছে এয়া পচলা হৈ আছে পচলাও মই লৈ যাম চাগে কাটি দিবলৈ কোনোবা আহিব পাৰিব নাই কোনোবা কাটি দিবলৈ আছে মানুহ খালি বাৰীখন বহুত জংঘল আছে যে সেইকাৰণে ভয় লাগে মানে আমাৰ ইয়াত দীঘলো ওলায় আৰু এইফালে চব জলকীয়া এই গোল গোল জলকীয়াটো যে সেইটো এইজোপা বহুত পুৰণা গছ ন মা মই আগতেও ভিডিঅ'ত যে দেখাইছিলো ন সেইজোপাই এইজোপা 2 বছৰমান হ'ল গছ এনেকে কলম কৰি দিয়া আকৌ ওলাই এয়া আকৌ সন্ধিয়া সেইদিনা সোমবাৰ আছিলে আৰু মই গ'লে এই থপনা ভাগত মই পূজা কৰোৱেই যেহেতু মই সৰুৰ পৰা বাবাক মানি আহিছোঁ শিৱ বাবাক আৰু আপোনালোকে জানেই আৰু এই থপনা ভাগে মই সৰুতে পূজা কৰা সেইকাৰণে মই গ'লে থপনা ভাগত পূজা কৰোৱেই এয়া চাওক মই যামগে বুলি এয়া আমাৰ সখীৰ মাকে চাওক এয়া কি লৈ আহিছে মোলে ভিডিঅ' কৰিছো কেনে লাজ লাগিছে চাওক একো নহয় চাওক আকৌ কি এয়া হৈছে আচলতে মৰম নহয় জানো আমি যামগে বুলি গম পাই এয়া চাওকচোন খুৰীয়ে ইমান ধুনীয়াকে গোটেইখিনি বস্তু লৈ আহিছে বৰষুণত তিতিয়ে লৈ আহিছে মই গালি পাৰিছো আপুনি কেলে আনিছে কিন্তু নুশুনে দেখিছেনে তেনেকেই লৈ আহিছে এয়া চাওকচোন কি আছে এয়া হৈছে চটফটি জিকা এবিধ জিকা আপোনালোকে দেখিছে নাই বাৰু চাওকচোন চটফটি জিকা বুলি কয় আৰু এইফালে এয়া ৰঙলাও আগ আৰু এইফালে নেপালী স্পেচিয়েল গুন্দ্ৰুক আৰু এইফালে এয়া বাঁহৰ গাজ আৰু এয়া কি চিনি পাইছেনে এয়া হয় এবিধ ড্ৰিংকছ কি নাম মই নাজানো আৰু মানে ঘৰতে বনোৱা আৰু এইফালে এয়া চাগে ৰহি এয়া দেখিছেনে ইমান ধুনীয়াকৈ চাওক এয়া দিছে এইবিলাকে মৰম নহয় জানো সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ এতিয়া আকৌ এইয়া খুৰীয়ে লৈ আহিলে কি আনিছে আপুনি কৈ দিয়ক এয়া ভাত কেৰেলা আৰু এইফালে ৰঙলাও আগ এয়া ওচৰবিলাক নিদিওঁ হয় নাই
এটা এটা আহি আছে আৰু মই আহিছো বুলি টোপোলা ন পুৰা পালি দেখোন একদম ন ৰাতিপুৱাও পালে তাই এতিয়াও পাইছে আকৌ কি আনিলি হেয়া আকৌ ক'ত পালি হেয়া কোনে দিলে ঐ হাজমত দা আহিছিল যে হাজমত দাই দিলে অ মা আথনি আলি খুৰীয়ে দিলে এতিয়া হাজমত দাই দিলে ৰাতিপুৱা সাবিত্ৰী মাকে দিলে আজি তোৰে দিন আৰু নিয়াহে কথা আৰু এই কঢ়িয়াই থাকিবি আৰু গৈ ধুনীয়াকে খাচাও এইকেইডাল ধুনীয়া ন মই আপোনালোকক কৈছিলোৱে মাহঁতৰ ঘৰত এনেকৈ টোপোলা ইটো সিটোৱে দিয়ে থাকে আৰু মই যামগৈ বুলি জানি এয়া দেখিছে নহয় দিয়ে আছে ইটোৱে সিটোৱে আৰু এয়া আকৌ পিছবেলা মাক আমি ডক্টৰৰ ওচৰলৈ আনিছিলোঁ মানে মাৰ আজি চেকআপ আছিলে আপোনালোকক কৈছিলোৱে মই মাৰ গা ভাল নাই বুলি এয়া সেইকাৰণে ভণ্টি মই আৰু এইফালে এয়া ৰিক আমি ডক্টৰৰ ওচৰত এতিয়া বহি আছোঁ মাক ভালকৈ দেখাই লওঁ তাৰপাছত আকৌ আমি দেখাই মেলি ৰাতি খানা পিনা খাই আকৌ ৰাতি ওলাই দিম মানে আজি মাক দেখুৱাই মেলি আহিলোঁ সকলোখিনি যেনিবা ঠিকে আছে তাৰপাছত এয়া আকৌ আমি ৰাতি খাই মেলি ধুনীয়াকৈ ওলাই দিলোঁ এতিয়া প্ৰায় 10:30 মানে বাজিবলৈ হৈছে উপায় নাই ৰাতিয়ে ওলাইছোঁ আৰু আমি কিন্তু ৰাতি জাৰ্ণি কৰিয়ে ভাল পাওঁ সেইদিনা অকণমান কিনকিনকৈ বৰষুণো দি আছিলে উপায় নাই কি কৰিব ঘৰত ল'ৰাটোক এৰি থৈও আহিছোঁ যাবতো লাগিবই এয়া দুদিনমান মাৰ ওচৰত থাকিলোঁ আৰু আপোনালোকক তাৰে অকণমান ভিডিঅ' কৰি দেখুৱালোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই